हेलो नमस्कार मैं अखम बाखी खबर अपना समय निश्चय भाल तो बाकी मैं कोनो पिकनिक खाबा ना पिकनिक खाबा जाम और बाकी आना आन लोकेशनत आसो माने जितके माने हापुरत दुर्गा पूजा चलि आसिल ना मैं इतना हापुरत आसो हापुरत जितके दुर्गा पूजा चलि आसिल तिते बेसी भाग समय এই নদী বাটটো এইকেইটা চিৰিটো কথা আছিলোঁ মানে নাটক কৰিব আহোঁ তাৰপিছত নাটকৰ ৰিহাৰ্চেল ইয়াতে বহু অলপমান মানে ভাল লাগে আৰু বতাহটো ইটো আজি সেই সুখটোৱে বিচাৰি আহিলোঁ তো বাকী কালি ৰাতি হাপুৰত থাকিলোঁ তো বহুত বেছি ভাল লাগিল মিনাল যাত্ৰাতে থাকলোঁ তো ক'লোঁ এইটো ভিডিঅ' এইকাৰণে বনালোঁ মানে আমাৰ পিকনিক যিটো মানে 2024 চন যাবাই হ'ল আজি 16 তাৰিখ হ'ল ক'লোঁ পিকনিক ক'ত হ'ব তো পিকনিকটো একদম কনফাৰ্মলি জনাই দাম 29 তাৰিখ হ'ব আমাৰ পিকনিক ৰবিবাৰ হ'ব আৰু পিকনিক ক'ত হ'ব আমাৰ ভূটান তো বাকি গাইজ 29 তারিখে একটা ধামাকা ব্লগ মানে 30 তারিখে একটা ধামাকা ব্লগ এটা পাব তো 30, 31, 3 দিন টোটালি 3টা ব্লগ দিমে মই কথা দিলোঁ আজি আৰু বাকি যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বাকি 2024 চনটো মানে কাৰোবাৰ ভাল গাল কাৰোবাৰ বেয়া গাল কাৰ কেনে গাল সেইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰিব যাবাই হ'ল 2024 চন কাৰোবাৰ প্ৰেয়সী কোনোবাই বিয়া পাতি লৈ গাল এই ঠাণ্ডাৰ দিনত আৰু কাৰোবাৰ তিৰি কোনোবাই বলে আনলাক তো বাকি যি কি নহওক 2024 চন গাল তো কি পালাক কোনোবাই কি নাপালাক সেইবিলাক বাদ দি কিনে 2000 আহি থকা চনটো নিজৰ কামত ফ'কাছ কৰি 2000 আহি থকা চন 2025 চনটোক যাতে আগতটোতকৈ যাতে অলপমান যাতে বেষ্ট অফ দ্য বেষ্ট দিব পাৰে নিজৰ কামত ফ'কাছ কৰক কাম হৈ যাব আৰু বাকী ক'লৈ আমাৰো বহুত ষ্ট্ৰাগল গৈছে 2024 চনত মানে আমাৰ মানে বহুত আৰু মানে কেমেৰাত অন কেমেৰাত মানে ক'ব নোৱাৰি আৰু আমাৰ ষ্ট্ৰাগল গৈছে আমাৰ তো ক'লৈ বাকী যি কি নহওক 2025 চনত আমাৰ 2024 চনত যিবিলাকে আমাক সপোনৰ নিচিনা জ্ঞান কৰিছে সেইগিলাখনক এতিয়া আপোনালোকে নিজৰ কেৰিয়াৰ বনাই কিনে দেখক 2025 চনত আৰু বাকী সকলোকে আগতীয়াকৈ মই ক'লোঁ 2024 চনত মানে 25 চনত নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জনালোঁ তো বাকী আছোঁ বঢ়িয়া এটা ধুনীয়া লোকেশ্যনত তো যদি হাবুৰৰ দুৰ্গা পূজা কাছি এই লোকেশ্যনটো দেখছি ইয়াতে মেলাখন গৈছিল এইখিনি ইয়াত আছোঁ তো বাকী গাইছ এইটোৱে একদম চিম্পুল ব্লগ তো ভিডিঅ'টো কি হয় একদম লাষ্টলৈ কণ্টিনিউ কৰক আৰু এই বাগে আমাৰ খাছোঁ খাই এতিয়া কেমেৰাটো উলিয়াই লাজ কৰিব নালাগে ভৰে দি এই আধা ইতে গাইছে এই মাত্ৰ দি গৈছে এই কিবা কেউ খাই আখান খালাকে পাঁচখান বনাইছিল দে খাই দিয়া কেমেৰাটো অলপ লাজ কৰিব নালাগে খাই আছো তোৰ দৰে নহয় নহয় আখান একেবাৰে খাই দিয়া ভৰে দি সেইটো মই দে গাছ কেমেৰাটো আকৌ দে লাজ লাজকে খাই আছে নহয় মই লাজ কৰা নাই ফাইনেলি হাবুৰৰ পৰা ওলাই আহিলোঁ এতিয়া চামটা পাৰ হৈ আহিলোঁ এতিয়া ডাইৰেক্ট শিঙি মাৰা পাম শিঙি মাৰাৰ পৰা ঘৰৰ পৰা আজি বহুত কাম আছে মানে ইমান ভ্লগত দেখে নাতটো যি পাৰোঁ অলপ দেখাম বাকী আজি ভিডিঅ'টো এনে চিম্পুল ভ্লগ কৈছোঁ মানে আৰু পিকনিকৰ যি ইনফৰমেশ্যনটো এনে দি থলোঁ তো সেয়ে আৰু ঠিক আছে ফাৰ্ষ্ট টাইম আজি ভিডিঅ'টোৰ পৰা কিবা এটা খাব পাম তো বাকী যি কি নহওক মানে কিবাটো খুৱাব তো এনে মনটো কেনে লাগিছে বম লাগছি ফাৰ্ষ্ট টাইম আজি কিবা খাব পাম কি এইটো হৈছে আমাৰ মই মাতিছিলোঁ কিবা ক'বা নেকি তুমি ফাৰ্ষ্ট টাইম ভিডিঅ'ৰ পৰা কিবা খালোঁ আজি বাকী গাছি ভাগে কাক লগ পাই গ'লোঁ চাওক আমাৰ জৱাই বহুত দিনৰ মূৰত কি খবৰ মজা তুমি বোলে কালি বোলে খেলা খেলিব গৈছিলোঁ কি হ'ল মানে ভালে হৈছে গ'ল্ড মেডেল নেকি বেষ্ট অফ লাক থাকিল ভালকৈ খেলে যা বাকী আগত ৰখি আছোঁ ৰখি কিনে কিবা কিবি আৰু মানে অলপমান কম কৈ কিনে ভোটটো আজি আন কৰোঁ ইমান আৰু ভোকি নাথাকোঁ কালি পৰা মই গাইছ ঘৰত দেখা নাই গম পাই না পানী দি কিন্তু মই এতিয়া ঘৰত গ'লোঁ বৰ্তমান সমাজততো গমেই পাইছে চবে একেলগে আমাৰ যিটো মানে ৰেপ কেছ হওক বা কিবা হওক বা মানে ছোৱালীখিনিৰ ওপৰত মানে আমাৰ মানে বহিৰাগত মানে বেছি মানে আক্ৰমণ চলিছে তো তাৰ কাৰণে চেল্ফ ডিফেন্সটো শিকিত মানে বেছি ভাল আপুনি ইয়াৰ ওপৰত কি ক'ব যিহেতু তই এটা নিজে ফাইটাৰ বা একেলগে নিজে এটা কম্পু খেলে ভাল পাওঁ বা কম্পু একেলগে হেৰি বুলি ক'লোঁ তো কি ক'বি ইয়াৰ ওপৰত মই ফাইটাৰ নহয় 1 নম্বৰ কথা মই শিকিহে আছোঁ বৰ্তমান ইমান ডাঙৰ ফাইটাৰ হোৱা নাই বা 2খন বা 3খন খেলা খেলিছোঁ মাত্ৰ আৰু এই যে ক'লাক এইমাত্ৰ ছোৱালীখিনি বা আমাৰ সমাজত কিবা এটা হৈ আছে মানে মেইন কথা কি হয় সঁচা কথা এইটো সমাজখনৰ যিটো হেৰিত পথত যাই আছে আমাৰ গোটেই যিমান ষ্টুডেণ্ট সৰু হওক ডাঙৰ হওক চবৰে কাৰণে ফাইটটো জৰুৰী মাৰ্চেল আৰ্টটো শিকাটো একদম জৰুৰী নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰ যিটো কি বুলি কয় সুৰক্ষা নিজক দিব পাৰিব তো সেইকাৰণে এইটো শিকা ভাল আমাক যোনে প্ৰশিক্ষক আমাৰ নিৰঞ্জন দাস ছাৰ আৰু তেখেতৰ সহকাৰী শংকৰ বড়ো আছে আৰু আমি এনেকৈ গোটেইখিনি শিকি আছোঁ আমাৰো বহুত ষ্টুডেণ্ট ছাৰৰ আমাৰ লগ সমনীয়া আছে আৰু আমাৰ ক্লাবটো বেলচৰ হাই ছেকেণ্ডেৰীৰ সন্মুখতে আৰু এটা আমাৰ হেৰি আছে নক্তিবাৰতো আছে আৰু এটা চামতাত আছে আৰু চামতাত এটা আছে বালিপথাৰত চ' অচাৰ যা য'ত হয় কুমৰিকাটাত ৰিচেণ্টলি এটা আমাৰ হ'ব
যাৰ য'ত ওচৰ হয় আৰু সোনকালে আমাৰ ইয়াতো আহক নাইবা বেলেগৰ তাতেও যাওক শিকক এইটো নিজৰ চেল্ফ ডিফেন্সটো নিজৰ কাৰণে জৰুৰী এতিয়া বৰ্তমান হেৰি তো সেইখিনিয়ে আৰু বাকী নিজৰ কামটো চবেই মনত ৰাখিব আৰু ইয়াৰ মাজত পঢ়াটো ইম্পৰ্টেণ্ট পঢ়াটো লাগে তো সেইখিনিয়ে আৰু গাইজ মোৰ ভিডিঅ' চাই থকা যদি কোনোবা যদি মানে শিকিম বুলি যদি ভাবি আছে কম্পু বা মই শিকিব ক'লোঁ চেল্ফ ডিফেন্স যদি শিকে আমাৰ ওচৰত যিখিনি ছাবস্ক্ৰাইবাৰ মোৰ মানে যোনে ভিডিঅ' চাই তো তলত দুটামান নম্বৰ দিয়া আছে নিৰঞ্জন ছাৰৰ তো ছাৰৰ লগত কথা পাতিব আৰু ওচৰতে মানে শাখাবিলাক আছে তো শিকিব আৰু বাকী 2024 চনটো কাৰ ভাল গ'ল কাৰ বেয়া গ'ল কমেণ্ট কৰিব তো বাকী আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ' চাই বোলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো বাই বাই লগতে নতুনবিলাকে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটোত জঙে শহুৰ সদায় একেলগে আছোঁ একেলগে থাকিম বাকী ৰাইজ আপোনালোকৰ আশীৰ্বাদত আমাৰ ছাৰে আলোচনা কৰি আছে মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত এখন খেল পাতিব আপোনালোকে চাব আহক খেলখন কেনেকুৱা হয় তাৰপিছত নিজৰ ল'ৰা ছোৱালীখিনিকো দিব পাৰিব বা আপোনালোকৰ ল'ৰা ছোৱালীখিনিকো খেলখন দেখাবলৈ আনিব আমাৰ ওচৰতে হৈ আছে খেলখন এতিয়া ক'ত হয় নকওঁ নেক্সট ভিডিঅ'ত আমি নেক্সট ভিডিঅ' গাইজ ছাৰক আনিম তো বাকী আজি ভিডিঅ'টো আছিল যদিও লাইক কমেণ্ট শ্বেয়াৰ তো বাই বাই জয় অসম।